নমস্কাৰ, স্বাস্থ্য সম্পৰ্কীয় ইউটিউব চেনেল ডক্টৰ এন মিশ্ৰলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এই ভিডিঅ'টিৰ জৰিয়তে জণ্ডিছ সম্পৰ্কে কিছু কথা আলোচনা কৰিম। চাওক, জণ্ডিছ বুলি কোৱাৰ লগে লগে আজিও আমাৰ সমাজত কিছুমান ভুল ধাৰণা আছে। প্ৰথম ধাৰণাটো এনেকুৱা যে মানুহে ভাবি লয় যে জণ্ডিছ হ'লে ইয়াৰ কোনো চিকিৎসা নাই, গতিকে ডক্টৰৰ ওচৰলৈকে যোৱাৰ সলনি বহুতেই কি কৰে, বেজ বিচাৰীৰ ওচৰলৈ যায় বা আন কিছুমান ঘৰুৱা দিহা পালন কৰিবলৈ আৰম্ভ কৰি দিয়ে। আৰু দেখা যায় যে বহুতৰে ক্ষেত্ৰত এনেকুৱা হয়, তেওঁলোকে বেজ বিচাৰীৰ চিকিৎসা গ্ৰহণ কৰি থকাৰ ফলত বহুদিন ধৰি চিকিৎসা কৰি অৱশেষত যেতিয়া একেবাৰে অন্তিম অৱস্থাত আহি পৰে, তেনেকুৱা অৱস্থাত চিকিৎসকৰ ওচৰলৈকে যায় আৰু হয়তো সেই সময়ত তেওঁৰ লিভাৰৰ লগতে শৰীৰৰ আন কিছুমান অংগও বিকল হৈ পৰে আৰু তেনেকুৱা ক্ষেত্ৰত সেই ব্যক্তিজনক বচাবলৈ কিছু অসুবিধা হয়। গতিকে যেতিয়াই আপোনালোকে জণ্ডিছৰ সমস্যাত ভোগে, তেতিয়াই বেজ বিচাৰীৰ ওচৰলৈ যোৱাৰ সলনি প্ৰথমতেই ডক্টৰৰ ওচৰলৈকে যাব আৰু সঠিক সময়ত যদি আপোনালোকে চিকিৎসা কৰে, তেতিয়াহ'লে এই জণ্ডিছৰ সমস্যাৰ পৰা অতি সহজে বাচি থাকিব পাৰিব। কাৰণ জণ্ডিছ এনেকুৱা একো ডাঙৰ সমস্যা নহয়। আমি কৰি থকা কিছুমান ভুলৰ কাৰণে যথেষ্ট পৰিমাণে বিপদত পৰা দেখা যায়। ইয়াৰ উপৰিও জণ্ডিছ হ'লে এনেকুৱা কিছুমান কথা আমাৰ সমাজত চলি থাকে যে জণ্ডিছ হ'লে এইবিধ খাদ্য খাব নালাগে, বিশেষকৈ হালধি খাব নালাগে, হালধীয়া বস্ত্ৰ পৰিধান কৰিব নালাগে, তেনেকুৱা কিছুমান কথা চলি থাকে। কিন্তু আচলতে সেই কথাবিলাকৰ কোনো ধৰণৰ বৈজ্ঞানিক ভিত্তি নাই। কাৰণ এনেকুৱা যে জণ্ডিছ সম্পৰ্কে আগতে মানুহৰ অকণমান ধাৰণাটো বেলেগ আছিল। তেওঁলোকে জনা নাছিল যে জণ্ডিছ আচলতে আমাৰ শৰীৰত বা কিছুমান বিসংগতিৰ ফলত আমাৰ শৰীৰত দেখা দিয়া কিছুমান লক্ষণ। গতিকে ডক্টৰৰ ওচৰলৈকে যোৱাৰ সলনি বা ডক্টৰৰ পৰামৰ্শ গ্ৰহণ কৰাৰ সলনি কিছুমান পুৰণিকলীয়া পদ্ধতি ব্যৱহাৰ কৰি থাকে আৰু কিছুমানৰ ক্ষেত্ৰত দেখা যায় যে তেনেকৈ ভালো হৈ গৈছে, কাৰণ বহু ক্ষেত্ৰত জণ্ডিছ নিজে নিজে ভাল হৈ যায়। গতিকে সেইটোকে তেওঁলোকে ভাবি লয় যে জণ্ডিছ আচলতে তেনেকৈ ভাল হৈ যায়। গতিকে বহুতো লোকৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ কমপ্লিকেশ্যন বা জটিলতাই দেখা দিয়ে। গতিকে আজি মই ভিডিঅ'টিত জণ্ডিছ সম্পৰ্কে এনেধৰণৰ কিছুমান কথা আলোচনা কৰিম। আচলতে জণ্ডিছ কি হয়, জণ্ডিছ হ'লে কেনেধৰণৰ লক্ষণে দেখা দিয়ে, আমি কেনেধৰণৰ কিছুমান সাৱধানতামূলক ব্যৱস্থা ল'ব লাগে। প্ৰথম কথা, জণ্ডিছ বুলি কোৱাৰ লগে লগে আপোনালোকে ভয় নাখাব। জণ্ডিছ কোনো ধৰণৰ বেমাৰ নহয়, হৈছে আমাৰ শৰীৰত হোৱা কিছুমান বিসংগতিৰ ফলত দেখা দিয়া লক্ষণহে, বা আমি ক'ব পাৰোঁ যে আমাৰ শৰীৰটোত হোৱা কিছুমান বেমাৰৰ ই আগজাননীহে হয়। গতিকে যদি আমি সময়মতে চিকিৎসা কৰোঁ, তেতিয়াহ'লে এই জণ্ডিছৰ সমস্যা লগতে যিবিলাক কাৰণত হৈছিলে সেই সমস্যাসমূহৰ পৰা আমি হাত সাৰিব পাৰোঁ। জণ্ডিছ হোৱা বুলি আপোনালোকে কেনেকৈ গম পাব? নিশ্চয় বহুতেই গম পায় যে যেতিয়াই আমাৰ শৰীৰৰ ছালৰ বৰণ হালধীয়া হৈ পৰে, চকুৰ বগা অংশ যথেষ্ট পৰিমাণে হালধীয়া হয়, পেচাবৰ বৰণ হালধীয়া হয়, এনেধৰণৰ কিছুমান যদি চিমটম দেখা দিয়ে, তেতিয়াহ'লে আমি তাক জণ্ডিছ হোৱা বুলি কওঁ। এই ক্ষেত্ৰত কিছুমান ব্লাড টেষ্ট আছে, সেই ব্লাড টেষ্টসমূহ কৰিলেও গম পোৱা যায় শৰীৰত জণ্ডিছ হৈছে বুলি। কিন্তু প্ৰধানতঃ যেতিয়া এই লক্ষণসমূহ আমাৰ শৰীৰত দেখিবলৈ পোৱা যায়, আমি এটা অনুমান কৰি ল'ব পাৰোঁ যে আমাৰ জণ্ডিছৰ সমস্যাই দেখা দিছে। গতিকে আমি যদি জণ্ডিছৰ লক্ষণসমূহৰ কথা কওঁ, তেতিয়াহ'লে প্ৰধানতঃ এই লক্ষণসমূহ, যেনে ছালৰ বৰণ হালধীয়া পৰিব, চকুৰ বগা অংশ হালধীয়া পৰিব, পেচাবৰ ৰং যথেষ্ট পৰিমাণে হালধীয়া হ'ব, যথেষ্ট পৰিমাণে দুৰ্বলতা অনুভৱ কৰিব, খাবলৈ মন নোযোৱা হ'ব, আৰু বহুতৰে ক্ষেত্ৰত বমি হোৱাও দেখা যায়। আৰু লগতে জণ্ডিছ হ'লে যথেষ্ট পৰিমাণে গাৰ খজুৱতি হোৱা দেখা যায়। গাৰ বৰণ হালধীয়া হোৱা, চকুৰ বৰণ হালধীয়া হোৱা, পেচাবৰ হালধীয়া হোৱা। এই হালধীয়া হোৱাৰ আঁৰৰ কাৰণটো আপোনালোকে জানেনে?
আমাৰ শৰীৰত আমাৰ তেজত কিছুমান ৰক্তকণিকা থাকে, যেনে RBC, WBC, প্লেটিলেট, আৰু এই কণিকাসমূহৰ নিজৰ নিজৰ কিছুমান কাৰ্যকলাপ আছে আৰু লগতে নিজৰ নিজৰ কাৰ্যকাল আছে। গতিকে সময়ৰ মূৰে মূৰে এই ৰক্তকণিকাসমূহ ভাঙি যায় আৰু নতুনকৈ গঠন হয়। যিহেতু আমি জণ্ডিছৰ কথা কৈছোঁ, ক'ব লাগিব যে এই RBC নামৰ ৰক্তকণিকাবিধৰ জীৱনকাল হৈছে 120 দিন, আৰু এই 120 দিন হোৱাৰ লগে লগে ৰক্তকণিকাসমূহ ভাঙি যায় আৰু সৰু সৰু পদাৰ্থলৈ ৰূপান্তৰিত হয়, আৰু সেই পদাৰ্থবিধক আৰু এই বিলিৰুবিনৰ বৰণ হৈছে হালধীয়া। আৰু যেতিয়া এই বিলিৰুবিন আমাৰ শৰীৰত হোৱা কিছুমান বিসংগতিৰ কাৰণে শৰীৰৰ পৰা ওলাই যাব নোৱাৰে বা শৰীৰত পৰিমাণতকৈ অধিক পৰিমাণে জমা হয়, তেতিয়া এই লক্ষণসমূহ দেখা দিয়ে, যেনে চকু হালধীয়া হোৱা, ছালৰ বৰণ হালধীয়া হোৱা। আৰু লগতে যেতিয়া বিলিৰুবিন আমাৰ শৰীৰত বেছি পৰিমাণে জমা হ'বলৈ আৰম্ভ কৰে আৰু যথেষ্ট পৰিমাণে তেতিয়াই খজুৱতি হ'বলৈ আৰম্ভ কৰে। গতিকে যেতিয়া এই লক্ষণসমূহ দেখা দিয়ে, লগে লগে আপোনালোকে ডক্টৰৰ ওচৰলৈকে যাব আৰু কিছুমান পৰীক্ষা কৰিবলৈ দিয়া হয়, যেনে ধৰক LFT, ভাইৰেল মাৰ্কাৰ, আৰু লগতে আন কিছুমান আনুষংগিক টেষ্ট কৰিবলৈও দিয়া হয়। গতিকে সেইসমূহৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ চিকিৎসা আৰম্ভ কৰা হয়। এনেকুৱা কিছুমান কথাও দেখিবলৈ পোৱা যায় যে আমাৰ ওচৰৰে মানুহ এজনৰ জণ্ডিছ হৈছিলে, তেওঁক এনেধৰণৰ মেডিচিন দিয়া হৈছিলে, তেওঁৰ ভাল হৈ গৈছে। গতিকে তেখেতক যি মেডিচিন দিছিলে সেই মেডিচিনসমূহ ফাৰ্মাচীৰ পৰা লৈ আহি তেনেকৈ কিছুমান ব্যক্তিয়ে খাই দিয়াও দেখা যায়। কিন্তু এটা কথা মন কৰিব, যিহেতু মই কৈছোঁৱেই যে জণ্ডিছৰ ক্ষেত্ৰত কিছুমান কাৰণ থাকে আৰু সেই কাৰণসমূহ সকলোৰে ক্ষেত্ৰত একে নহয়। গতিকে তেওঁৰ কাৰণসমূহৰ ওপৰত ভিত্তি কৰিহে চিকিৎসা প্ৰদান কৰা হয়। গতিকে সকলোৰে ক্ষেত্ৰত মেডিচিন বা সকলোৰে ক্ষেত্ৰত খাদ্যাভ্যাসৰ গঠন একে নহ'বও পাৰে। প্ৰায় 90% ব্যক্তিৰ জণ্ডিছৰ ক্ষেত্ৰত তেনে কোনো ধৰণৰ ডাঙৰ কাৰণ নাথাকে। 10% লোকৰ ক্ষেত্ৰতহে জণ্ডিছত কিছুমান কমপ্লিকেশ্যনে দেখা দিয়ে। গতিকে জণ্ডিছ সম্পৰ্কে ইমান বেছি ভয় কৰাৰ চিন্তা নাই। আমি জণ্ডিছ সম্পৰ্কে ভয় কৰাৰ সলনি সজাগ হ'ব লাগে আৰু সময়ত ডক্টৰৰ ওচৰলৈ গৈ পৰামৰ্শ ল'ব লাগে। যদি আমি কাৰণসমূহ চাব যাওঁ, দেখা যায় যে প্ৰায় বেছিভাগ লোকৰ ক্ষেত্ৰত ভাইৰেল ইনফেকশ্যনৰ কাৰণে এই জণ্ডিছ হয়। বিশেষকৈ হেপাটাইটিছ ভাইৰাছৰ ইনফেকশ্যনৰ কাৰণে জণ্ডিছ হোৱা দেখা যায়। আৰু ভাল কথাটো এয়াই যে বেছিভাগ ক্ষেত্ৰত হেপাটাইটিছ A ইনফেকশ্যন হোৱা দেখা যায়, আৰু এই হেপাটাইটিছ A ইনফেকশ্যন আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতাই নিজে নিজে ঠিক কৰাৰ ক্ষমতা আছে। লগতে হেপাটাইটিছ B আৰু Cৰ কাৰণে ভেকচিনেশ্যনৰ ব্যৱস্থা আছে। গতিকে আপোনালোকে সময়ত যদি ভেকচিন লয়, তেতিয়াহ'লে বহু ক্ষেত্ৰত জণ্ডিছৰ সমস্যাৰ পৰা বাচি থাকিব পাৰিব। আৰু জণ্ডিছ হ'লেও আপোনালোকক কিছুমান এণ্টিভাইৰেল মেডিচিন প্ৰেছক্ৰাইব কৰা হয়, আৰু সেইমতে আপোনালোকে ব্যৱহাৰ কৰিলে অতি সহজে ঠিক হৈ যাব পাৰে। এলকহল অন্য এটা কাৰণ হ'ব পাৰে। যিসকল লোকে যথেষ্ট পৰিমাণে মদ্যপান কৰে, তেওঁলোকৰ ক্ষেত্ৰত লিভাৰত কিছুমান দুৰ্বলতা আহি পৰে আৰু তাৰ ফলত জণ্ডিছ হোৱাৰ সম্ভাৱনা থাকে। কিছুমান ব্যক্তিৰ ক্ষেত্ৰত এলকহল সেৱন নকৰিলেও লিভাৰৰ আন কিছুমান সমস্যা, লিভাৰ কেঞ্চাৰ বা আন কাৰণত হোৱা লিভাৰ চিৰ'চিছৰ কাৰণেও জণ্ডিছ হ'ব পাৰে। গলব্লাডাৰত হোৱা পাথৰ জণ্ডিছৰ অন্য এটা কাৰণ। পেনক্ৰিয়াছ বা অগ্নাশয়ৰ ইনফেকশ্যন জণ্ডিছ হোৱাৰ অন্য এটা কাৰণ হ'ব পাৰে। তাৰোপৰি এবিধ জণ্ডিছ আছে, যিবিধ জণ্ডিছ জন্মগতভাৱে ব্যক্তিয়ে আহৰণ কৰে। বিশেষকৈ হিমোগ্লোবিন E, থেলাচেমিয়া এনেধৰণৰ কিছুমান জন্মগতভাৱে থকা সমস্যাৰ বাবে শৰীৰত জণ্ডিছ হ'ব পাৰে। গতিকে যেতিয়াই অতি সহজতে জণ্ডিছ হোৱাৰ কাৰণ ধৰা নপৰে, তেনেকুৱা ক্ষেত্ৰত কিছুমান জেনেটিক টেষ্ট কৰিবলৈ দিয়া যায়, আৰু তেতিয়া
গম পোৱা যায় যে হয়তো তেনেকুৱা কিছুমান জেনেটিক কাৰণতো এই জণ্ডিছ হ'ব পাৰে। এতিয়া কথা হ'ল, যদি আমাৰ জণ্ডিছ হয় তেতিয়াহ'লে আপোনালোকে কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব বা আমি কেনেধৰণৰ ব্যৱস্থা আগতীয়াকৈ ল'লে হয়তো বহু ক্ষেত্ৰত আমি জণ্ডিছ হোৱাৰ পৰা বাচি থাকিব পাৰোঁ। প্ৰথম কথা, পৰিষ্কাৰ পৰিচ্ছন্নতাভাৱে থকাটো অতি প্ৰয়োজনীয়। য'তে ত'তে আমি যি টি বস্তু খাব নালাগে, কাৰণ পৰিষ্কাৰ পৰিচ্ছন্নভাৱে নাথাকিলে ভাইৰেল ইনফেকশ্যন হোৱাৰ যথেষ্ট পৰিমাণে চান্স থাকে। দ্বিতীয়তে, এলকহল সম্পূৰ্ণৰূপে এভইড কৰিব লাগে আৰু যিসকল লোকে অত্যাধিক পৰিমাণে মদ্যপান কৰে তেওঁলোকে একেবাৰে নোৱাৰিলেও মদ্যপান কৰাটো কমাই দিব লাগে। তৃতীয়তে, পুষ্টিকৰ আৰু সতেজ খানা খাব লাগে, পানী যথেষ্ট পৰিমাণে খাব লাগে। যিহেতু আমাৰ শৰীৰৰ বিভিন্ন ধৰণৰ বিপাকীয় কাৰ্য লিভাৰৰ জৰিয়তে সমাপন হয়, গতিকে লিভাৰ সুস্থকৈ ৰখাটো আমাৰ অতি দায়িত্ব। আৰু বিশেষকৈ লিভাৰৰ বিসংগতিৰ কাৰণেই আমাৰ এই জণ্ডিছ হোৱাৰ বেছি চান্স থাকে। গতিকে আপোনালোকে যিমানেই লিভাৰক সুস্থ কৰি ৰাখিব সিমানেই আপোনালোকে জণ্ডিছৰ সমস্যাৰ পৰা বাচি থাকিব। জণ্ডিছ হোৱাৰ পিছত বহুতকে দেখা যায় যে তেওঁলোকে খাদ্য খানা একেবাৰে কমাই দিয়ে। তেনেকুৱা কেতিয়াও নকৰিব। আপোনালোকে সতেজ আৰু পুষ্টিকৰ খাদ্য খাব আৰু বিশেষকৈ পনীয়া খাদ্য বেছিকৈ খাবলৈ চেষ্টা কৰিব। ডাবৰ পানী, কুঁহিয়াৰৰ পানী, নাৰিকলৰ পানী এনেকুৱা ধৰণৰ কিছুমান খাদ্য আপোনালোকে খাব পাৰে। আৰু লগতে বেছি স্পাইচি খাদ্য, ফাষ্টফুড জাতীয় খাদ্য, তেলজাতীয় খাদ্য, মছলা দিয়া খাদ্য এনেধৰণৰ খাদ্য এভইড কৰি চলিব। আৰু লগতে গাখীৰৰ পৰা বনোৱা কিছুমান খাদ্য আপোনালোকে অতি কম পৰিমাণে খাব। মাছ, মাংস আৰু কণী এনেকুৱা ধৰণৰ খাদ্যও আপোনালোকে খাব পাৰে, কিন্তু অতি কম পৰিমাণে খাবলৈ চেষ্টা কৰিব। কাৰণ যিহেতু এই জণ্ডিছ হ'লে আমাৰ হজম প্ৰক্ৰিয়া কিছু পৰিমাণে কমি যায়, গতিকে এনেকুৱা ক্ষেত্ৰত অকণমান গধুৰ খাদ্য খালে হজম হোৱাত কিছু অসুবিধা হয় আৰু বমি সমস্যা হ'ব পাৰে। আৰু তেনেকুৱা হ'লে শৰীৰ কিছু পৰিমাণে আৰু দুৰ্বল হৈ পৰে। গতিকে জণ্ডিছৰ সমস্যাত আপোনালোকে ভয় কৰাৰ সলনি কিছু পৰিমাণে সজাগ হওক, ভুল ধাৰণাবোৰ নিজৰ লগতে সমাজৰ পৰাও আঁতৰাবলৈ চেষ্টা কৰক আৰু এখন অতি সুন্দৰ আৰু সৰ্বাংগ সুন্দৰ স্বাস্থ্যৱান পৰিৱেশ গঢ়ি তোলাত আপোনালোক সকলোৱে সহায় কৰক। ধন্যবাদ।